নমস্কাৰ আজি ৰাইজৰ পদূলিৰ ৰাইজৰ কংগ্ৰেছ আমাৰ আজি এটা প্ৰগ্ৰাম চলি আছিলে এই মিলন বাজাৰ মণ্ডলত আণ্ডাৰত তো বহুত ভাল লাগিছে আজি এই অঞ্চলত বহুত বুদ্ধিজীৱী আৰু এই অঞ্চলত ৰাইজবিলাক আমাৰ কংগ্ৰেছ দলক সাপোৰ্ট কৰাৰ কাৰণে আমাৰ লগত ইয়াতে একেলগত গোট খাইছে আৰু আমাৰ কংগ্ৰেছ দলৰ ইয়াতে ডিষ্ট্ৰিক্টত ব্লকত আৰু মণ্ডলৰ পৰা একেলগত গোট খাই আজি আমি প্ৰগ্ৰামটো ভালকৈ সাকসেছ কৰিব পাৰিলোঁ বহুত ভাল লাগিছে আৰু ভৱিষ্যতৰ আমাৰ যেটো সপোন বা 26ত আমাৰ যেটো সপোন 26ত আমি অসমত যে আমি কংগ্ৰেছ দলটো গঠন কৰিব পাৰিম আমাৰ গৌৰৱ গগৈ ছাৰৰ নেতৃত্বত আমি কংগ্ৰেছ দলত যে শাসন কৰিব হেতু আজি ইয়াৰ পৰা আমি নিশ্চিতভাৱে ক'ব পাৰে যে কংগ্ৰেছে আমাৰ 100% নেক্সট আহিবই আৰু আমি সাকসেছ হ'বই ৰাইজৰ মাজত আজি আমি উন্নতিৰ পৰা আৰম্ভ কৰি আমাৰ সমাজ ব্যৱস্থালৈ আৰু আমাৰ শিক্ষাৰ পৰা আৰম্ভ কৰি আমাৰ অসমৰ আজি যেটো বেপাৰ বাণিজ্য সেইবিলাক বিষয় আমি আলাপ কৰিলোঁ তো বিজেপি চৰকাৰৰ দিনত আজি যেটো অভাৱ অভিযোগ এই অভাৱ অভিযোগবিলাক আজি বহুত ক্ষেত্ৰতে ৰাজ্যবিলাকত বহুত বিশৃংখলা কৰিছে বহুত ৰাজ্যবিলাক অশান্তি পাইছে দুখ পাইছে আৰু এই অশান্তি আৰু বিশৃংখলাটো আমি নাইকিয়া কৰাৰ কাৰণে কংগ্ৰেছ দল আনাটো বহুত দৰকাৰী আমি হেতুৰ কাৰণে আজি আমি একত হলো যে 26ত আমি এনিহাও আমি গৌৰৱ গগৈ ছাৰৰ নেতৃত্বত অসমত আমি কংগ্ৰেছ চৰকাৰ আনিম এটো স্পষ্ট হৈ গৈছে মই খ্ৰীষ্টমাছৰ কাৰণে আমাৰ খ্ৰীষ্টান ধৰ্মীয় মানুহবিলাকত আন্তৰিকভাৱে শুভেচ্ছা দিছোঁ যে যীশু খ্ৰীষ্টই ইহঁতৰ কামনা আৰু ইহঁতক উন্নতি যাতে লৈ যায় হেতু মই মোৰ আন্তৰিকভাৱে আৰু আমাৰ কংগ্ৰেছ দলৰ ভাৱে আমি ইহঁতৰ শুভেচ্ছা দিলোঁ